বমা একদম স্পেশালি উঠাম ৰ'ব এই কি বুলি কয় হেৰি কি কাটি আছা বন্ধাকবি ষ্টাইলটো ভাল লাগিছে কাটা কাটক মিলা এনে বহি আছে মানে একো কাম নাই আপোনাৰ দেই দেখিছা গাইছ অকল জলকীয়া কেইটালৈ বহি আছে বাই কি কাটি আছে আপোনাৰ টুপিটো ভাল লাগিছে লগাই দিয়া হেল্ল' এডাল ভয় লাগিছে নহয় এইটো মই অকণমান আঁতৰি দিছোঁ তুমি লাগি যোৱা মই এইবিলাক সৰু সুৰাকৈ আয়োজন হৈ গ'ল যোৱাৰ পাছত এতিয়া আপোনালোকক দেখুওৱা হ'ল যদিও আপোনালোকে ভাবিছে চাগে কি মাজত ধৰি আৰম্ভ কৰি আছে বস্তুবিলাক নহয় জানো স্বাভাৱিক ভাবিবলগীয়া তেন্তে ব'লক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি আমাৰ ঘৰতে এটা আয়োজন কৰা হৈছে আয়োজনটো কি ৰাতিলৈ গম পাব 31ৰ কি হ'ব কি নহ'ব সকলোবিলাক দেখিব ৰাতি টেণ্ট সেইবিলাক কৰি আছোঁ চোতালত কৰি আছোঁ ন সেইফালে বাপা দা নমস্কাৰ আমি মই টেণ্ট হাউচৰ পাৰ্টি মোটামুটি টেণ্টবিলাক হৈ গ'ল লগোৱা আৰু এইফালে কাৰিকৰ আহি হাজিৰ হৈছেহি কি বুলি কয় আপুনি পুৰা ৰেডি নে পুৰা ৰেডি বনাবলৈ ৰেডি ঠিক আছে তেন্তে কাৰিকৰ আহিলে আপুনি বহক আজি খানা গৰম হ'ব ভিডিঅ'টো আপোনালোকে ৰাতিহে হ'ব কিন্তু এতিয়াতো দিন হৈ আছে দেখিছে কিন্তু আপোনালোকে মেইন কথাটো হ'ল স্কিপ নকৰিব ভিডিঅ'টো মানে মোবাইল কেমেৰাতহে দিন হৈ আছে কিন্তু ৰাতিটো হৈ গ'ল 1 2 3 আৰু আন্ধাৰ হৈ গ'ল দেখিলে 1 2 3 ক'লোঁ তাৰপৰা মেইন কথাটো হৈ গ'ল কি গেটৰ ভিতৰলৈ এইফালে আহিছে আন্ধাৰে মুন্ধাৰে চব ৰখি আছে অকণমান পোহৰ হ'লেহে বোলে ভিতৰলৈ সোমাব চেহেৰাটো ধৰিব পৰা নাই ধৰিব পাৰিব পিছত নাই মই ধৰাই দিম চেহেৰাটো একো নাই ফ্লেছ আছে আমাৰ ওচৰত আমাৰ চেহেৰা ধৰিব পাৰিব আমি নিউ ইয়াৰৰ উপলক্ষে এটা ভোজৰ আয়োজন কৰিছোঁ আমাৰ চিমৰন শৰ্মা পাঠকৰ ঘৰত আৰু আজি আমাৰ মাজত উপস্থিত হ'ব বিশেষ অতিথি মই নামটো নকওঁ এতিয়াই সময়তহে আপোনালোকে কওক Thank you. Neriba. সকলোৱে খোৱা বোৱা হৈ গ'ল খোৱা বোৱা কৰি সকলো জুইৰ ওচৰত বহি আছে আৰু এতিয়া সকলোৱে নতুন বছৰক লৈ মনৰ যি বতৰা সকলোৱে বতৰা বেলেগ বেলেগ সকলোৱে মনোভাৱ বেলেগ বেলেগ আৰু ব'লকচোন বৰ্তাহঁতক সোধো কি কয় দিনটো উদযাপন কৰি কেনেকুৱা লাগিলে আজি 2021ৰ শেষৰটো দিন আৰু শেষৰটো দিনত আমি একেলগে মিলি কিবা এটা একেলগে ফূৰ্তি কৰিলোঁ আপোনাৰ মনৰ কিবা বতৰা দৰ্শকক কিবা দিব বিচাৰিব নেকি 2021 চনটো আজি লাষ্ট শেষৰ 12টা বজাৰ লগে লগে শেষ হ'ব আৰু অহা বছৰটো 2022 চনত আগবাঢ়িছোঁ গতিকে আজি যিটো খানা খালোঁ যিটো একেলগে আমি একগোট হৈ একেলগে ধুনীয়াকৈ খানা এটা খালোঁ আৰু খাই ভাল লাগিলে মাছে মঙহে খাই সকলোৱে আনন্দ কৰিলোঁ দুই আষাৰ সকলোৰ আগত
প্ৰকাশ কৰিলোঁ যাতে অহা বছৰটো এনে ভালদৰে যায়, কাৰো বিপদ বিঘিনি নোহোৱাকৈ বছৰটো যাতে আগুৱাই গৈ থাকে। থেংক ইউ। এজন বৰ্তাই ক'লে আৰু এজন বৰ্তা আছে উপস্থিত, সেইজনেও কিবা এটা ক'ব লাগিব। কিবা এটা নক'লে মনটো বেয়া লাগিব। এতিয়া কি ক'ব বৰ্তা আজিৰ দিনটো আৰু নতুন বছৰ? সঁচাকৈ বহুত ভাল লাগিল। আমি ওচৰ কেইঘৰমান মিলি আমি আজি 31 ডিচেম্বৰৰ এই নিশা আমি ইয়াত আজি ভোজ ভাত খালোঁ। সঁচাকৈ খুব ভাল লাগিছে। সকলোৱে আনন্দ মনেৰে ইয়াত আমি আজি অন্তিম বছৰটোৰ অন্তিম নিশা আমি ইয়াত উদযাপন কৰিছোঁ। আৰু এটা কথা মই উল্লেখ কৰিবই লাগিব যে আমাৰ যিটো বিগত আজি 2 বছৰ ধৰি আজি কৰোণাৰ আতংকত এই অতিমাৰীৰ ফলত আমাৰ যিটো দুৰ্যোগ চলিল, বহুত মানুহ আপোন মানুহ আমাৰ পৰা মাজৰ পৰা আঁতৰি গ'ল। এই সকলো মানুহৰে মই আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু এইটো কামনা কৰিছোঁ লগতে যে আমাৰ যিটো অহাকালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব 2022, এই 22 চনটো যাতে এই বিপদৰ পৰা আমি মুক্ত হওঁ, সকলোৰে কাৰণে যাতে মংগলৰ কুশল বতৰা লৈ আনে এই নতুন বছৰটোৱে, সেইটোকে আশা কৰোঁ আৰু সকলোৰে মংগল কামনা কৰোঁ। আমি নতুন সংকল্পেৰে যাতে আমি আৰু নতুন উদ্যমেৰে এই নতুন বছৰটোত আমি আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এটা আছে একদম শ্বৰ্টকৈ, বেছি দীঘলীয়া কৰিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া যাব, দৰ্শকে ইমান দেৰি অপেক্ষা কৰিব নোৱাৰে ভিডিঅ'টো চাইছে। একদম শ্বৰ্টকৈ কিবা এটা তোমাৰ মনৰ কি ক'বা মানে? বছৰ আজি 2021 চনৰ আজি বছৰৰ শেষ চুবুৰীয়া তাৰিখঘৰ মিলি যি আনন্দ ফূৰ্তি কৰিলোঁ, সঁচাকৈ ভাল লাগিল। মোৰ চোতালতে আজি সকলোৱে আহি মিলিজুলি এসাঁজ খালে আৰু নতুন বছৰক আদৰণি জনাবলৈ আগবঢ়াই বাৰ্তা আছে। গতিকে সকলোকে মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আগন্তুক বছৰ যাতে সকলোৰে কাৰণে এটা শুভ বছৰ হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ঠিকে আছে। আৰু সকলোৱে নিজৰ নিজৰ মনৰ বৰ্তা অতি সুন্দৰভাৱে ক'লে। আৰু আপোনালোকৰো যদি কিবা আছে তেনেকুৱা ক'ব লগা কমেণ্ট কৰি জনাব পাৰে। আৰু সকলোৱে কেনেকৈ ধৰণে উদযাপন কৰিলে আজি 31st দিনটো 2021 একেবাৰে শেষৰটো দিন মই আগতেও কৈছোঁ, আৰু জনাব কমেণ্টত। আশা কৰোঁ কেইটামান মুহূৰ্তৰ পিছতেই আমি আজি বোম চোম ফুটাই কিবা কিবি কৰিম আৰু ভিডিঅ'টো চাই থাকোঁ। মেনেজমেণ্ট দায়িত্বটোত বিৰাট ভাল। আমাৰ এই আয়োজনটো যিটো মেনেজমেণ্ট দায়িত্ব লৈছে, মেনেজমেণ্টত আছে ৰাজকুমাৰ দা। আৰু বলকচোন মেনেজমেণ্টৰ ওপৰত কিবা এটা সোধোঁ, কেনেকৈ কৰিলে? আপুনি মেনেজমেণ্ট ডিপাৰ্টমেণ্টটো বিৰাট ভালকৈ চম্ভালে। কেনেকৈ আপুনি মানে ইমান মানে পাৰে সেইটো মানে দৰ্শকক কিবা জনাব নেকি মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ ওপৰত? কেনেকৈ পাৰে নহয়, একচুৱেলি ইচ্ছা চবৰ লগত ভালকৈ বহি খাম বুলি ভাবিলোঁ, সেই হিচাপে আয়োজন কৰি চবক ভালে খুৱাই দিলোঁ। ঠিকে আছে, ভালে পালা চাগে? ভালে পাইছোঁ, বঢ়িয়া লাগিলে। আৰু মোৰ ফালে সকলোলৈকে নতুন বছৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আৰু এজন আছে বাপাদা মুখেও জানো দুই এষাৰ আজি কোনো। নমস্কাৰ। আজি চিমৰণৰ ঘৰত আমি চবে আহি আমাৰ ভোজ আহাৰ গ্ৰহণ কৰিলোঁ আৰু আগন্তুক বছৰ শুভেচ্ছা চবকে জনাই মই বিশেষ একো নকওঁ, চবকে হেপী নিউ ইয়েৰ উইচ কৰিলোঁ আৰু গোটেই বছৰটো যাতে চবৰে ভালে যায়। ঠিকে আছে, বঢ়িয়া। আমি চবে আজি বহুত ভাল লাগিলে, খানা খাই বহুত ভাল লাগিলে। ল'ৰা ছোৱালীক আশীৰ্বাদ দিলোঁ যাতে আগলৈও এনেকৈ আহি মানে খানা গ্ৰহণ কৰি যাতে এসাঁজ শান্তিৰে খাব পাৰে আৰু চবে মিলিজুলি এনেকৈ থকাটো মই বিচাৰোঁ। ঠিকে আছে। আৰু কি ক'বা মায়ে কি ক'বা আজিৰ দিনটোৰ ওপৰত? সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু আমাৰ 21 চনটো যি ধৰণে গৈছিলে 22 চনটো যাতে তেনেকৈ নাযায়, আমাৰ উঠি অহা প্ৰজন্ম যাতে আগুৱাই যাব পাৰে, আৰু সেয়ে আৰু কামনা ভগৱানৰ ওচৰত এনেকৈ যাতে আমি আনন্দ মনেৰে ফূৰ্তি কৰি সকলো থাকিব পাৰোঁ। ঠিকে আছে, থেংক ইউ। এইফালে মৃদুলাভা আছে, কেনেকুৱা লাগিলে আজিৰ দিনটো? বহুত ভাল লাগিলে আৰু সকলোৱে একেলগ হৈ আজি খানা এটা খালোঁ। ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। ঠিকে আছে, ধন্যবাদ। সকলো ৰাইজলৈ নতুন বছৰৰ কাৰণে শুভেচ্ছা থাকিলে। আচ্ছা। আৰু সকলোৰে কাৰণে দেশ প্ৰগতি সকলোৱে ভালে হওক,
আৰু কৰোণা কি অমিক্ৰণ আহিছে সকলো যিবিলাক যাতে নাইকিয়া হওক, স্কুল কলেজ ভালকৈ চলি থাকক, মানুহৰ জীৱন যাত্ৰা ভালকৈ হওক, খেতি পথাৰ হওক, বতাহ বৰষুণ হওক, এনেকৈ আৰু জীৱনটো ভালকৈ যাতে বছৰটো যাওক, এই ভালকৈ কামনা কৰিলোঁ আৰু ঠিকে আছে। লৰালি খুৰকে বিচাৰি যে আহিলো অচিনা ঘাটতে। বাৰু আজিৰ দিনটো এনেকৈ সামৰণি পৰিল। লগে ভাগে এসাঁজ সকলোৱে ফূৰ্তি কৰিলোঁ। যিহেতু আজি 2 বছৰে ক'ভিড-19 যেনেকুৱা এটা মহামাৰী আহি আমাৰ গোটেই পৃথিৱীখন ধ্বংস কৰি পেলালে বুলিয়ে কৈছোঁ। যাতে 2022 তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতিৰ সৃষ্টি নহয়, সকলোৰ মংগল কামনা কৰিলোঁ। তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু ভিডিঅ'টো আমি 31st বনাই আছোঁ, 31 তাৰিখে বনাই আছোঁ ডিচেম্বৰৰ, কিন্তু আপোনালোকে ভিডিঅ'টো পাব জানুৱাৰী 1 তাৰিখে, মানে কাইলৈ পাব। আৰু ঠিক আছে, ভাল লাগিল। হেপ্পী নিউ ইয়েৰ সকলোকে মোৰ ফালৰ পৰা, সকলোলৈকে থাকিল, সকলো মোৰ ফালৰ পৰা সকলোৰে পৰিয়াললৈ। আৰু আশা কৰিছোঁ আগন্তুক বছৰটোত অকল 2022 বুলিয়েই নহয়, আগন্তুক সকলোবিলাক বছৰ সকলোৰে সুখৰ হওক, মৰমৰ হওক, আদৰৰ হওক, তাই কামনা। থেংক ইউ। শুভৰাত্ৰি।